Hello everyone, hope you all doing good. Welcome back to my channel. মোৰ নাম সুভানি আৰু আপোনালোকে যিসকলে মোক চিনি পায় তেওঁলোকেতো চিনি পায় আৰু যিসকলে মোক চিনি নাপায় তেওঁলোকক কৈ দিছোঁ মই ফেশ্বন ভিডিঅ'জ বনাওঁ, মই ষ্টাইলিং ভিডিঅ'জ বনাওঁ, মই লুক ক্ৰিয়েট কৰোঁ। যেনেধৰণে এটা আউটফিটত মই ভেৰিয়াছ টাইপৰ লুক ক্ৰিয়েট কৰি ভাল পাওঁ আৰু তেনেকুৱা ধৰণৰ মই ভিডিঅ' দিওঁ। আৰু মোৰ চেনেলটো বহুত নতুন হয়, আপোনালোকে দেখিছে 1.5 months মানেই হৈছে মই উইকলি ওৱান্স ভিডিঅ' দিওঁ। আৰু কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব ফিউচাৰত বিভিন্ন ধৰণৰ ফেশ্বন টিপছ, ষ্টাইলিং হেক্স পাবৰ কাৰণে। আৰু কেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' চাব বিচাৰে, কেনেকুৱা ধৰণৰ লুক ক্ৰিয়েট কৰাটো চাব বিচাৰে, কেনেকুৱা ধৰণৰ আউটফিট চাব বিচাৰে মোক কমেণ্ট কৰিব, মই তেনেকুৱা ধৰণৰে ভিডিঅ' বনাম। আৰু মোৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম আইডিটো মোৰ বায়'ত আছে, সেইটো ফ'ল' কৰি ল'ব ডেইলি আপডেট পাবৰ কাৰণে। মই আজি আৰু এটা ভিডিঅ' বনাইছোঁ। মোৰ ওচৰত এটা ৰাষ্ট ট্ৰাউজাৰ আছিলে, ৰাষ্ট ৰঙৰ, ৰাষ্ট কালাৰৰ এটা ট্ৰাউজাৰ আছিলে। ৱেষ্টাৰ্ণ ট্ৰাউজাৰ হয়, হাই ৰাইজৰ হয়, ফ্লেয়াৰ্ড হয়। মই ট্ৰাউজাৰটো দেখাই দিছোঁ। এইটো হৈছে ট্ৰাউজাৰটো, দেখিছে কিমান ধুনীয়া। মোৰ ওচৰত আছিলেই আৰু মই ভাবিলোঁ এইটোতে কেইটামান লুক ক্ৰিয়েট কৰোঁ। এনেকৈ পিছফালে ইলাষ্টিক আছে আৰু ফ্ৰণ্টত এনেকুৱা আছে। বেল্টটো লগাব পাৰে, বেল্ট লুপো আছে আৰু পকেটো আছে দেখিলে বোথ ছাইডত, কিন্তু ফ্ৰণ্টত আছে পকেটকেইটা। আৰু বটমটো চাওক, দেখিছে কিমান ফ্লেয়াৰ। কালাৰটো হৈছে ৰাষ্ট, বহুত ইউনিক কালাৰ হয়। এইটোতে মই লুক কেইটামান ক্ৰিয়েট কৰিছোঁ, বহুত মিনিমেলিষ্ট লুক হয় আপোনাৰ। আৰু মই এই ট্ৰাউজাৰটোত যিকেইটা লুক ক্ৰিয়েট কৰিছোঁ সেইকেইটাত অলপ ইণ্ডিয়ান টাচ আছে। এইটো ৱেষ্টাৰ্ণ হয়, বাট লুককেইটাত অলপ মোৰ মানে এনেকুৱা ধৰণৰ বনাব মন গ'ল, অলপ ইণ্ডিয়ান টাচ দিছোঁ মই। দুটামানত নহয়, কিন্তু বাকীকেইটাত যিমানকেইটা মোৰ অলপ ইণ্ডিয়ান টাচ আছে। আৰু এই ফিউজন লুককেইটা কেনেকুৱা লাগিলে আপোনালোকে চাব, কমেণ্ট কৰিব। বেয়া লাগিলেও কমেণ্ট দিব আৰু ভাল লাগিলেতো দিবই, মোৰ ভাল লাগে। আৰু মই কৈ দিছোঁ আকৌ, মই ফেশ্বন ভিডিঅ'জ বনাওঁ, মই ষ্টাইলিং ভিডিঅ'জ বনাওঁ। ৱেষ্টাৰ্ণ হওক বা ইণ্ডিয়ান হওক বা ফিউজন হওক বা ইণ্ডো ৱেষ্টাৰ্ণ হওক, যেনেকুৱা ধৰণৰ নহওক মই নিজে ষ্টাইল কৰি ভাল পাওঁ আৰু মই ষ্টাইলিং ভিডিঅ'জ বনাওঁ আৰু আউটফিট ইনস্পিৰেশ্যন লুকক দিওঁ। আৰু আজিৰ ভিডিঅ'ৰ টাৰ্গেট হৈছে ৰাষ্ট ৱেষ্টাৰ্ণ হাই ৰাইজ ট্ৰাউজাৰ। এইটো হৈছে বহো 6 ৰাগ ষ্টাইল, ফাৰ্ষ্টৰ লুকটো। তাৰ কাৰণে মই এটা টেংক টপ ব্লেক পিন্ধি লৈছোঁ আৰু এটা নেটৰ বগা শ্ৰাগ এটা পিন্ধি লৈছোঁ। এইটো দীঘল, যদি লং লাইন শ্ৰাগ হয় আৰু ভাল। মোৰ এইটো অলপ নি লেংথৰ হয় আৰু তাতকৈ যদি দীঘলো পায় পিন্ধিব পাৰে। বহুত মিনিমেলিষ্ট লুক হয়। আৰু এই এনেকুৱা ঝুমকা বা ঝুমকা নহয় একচুৱেলি, এনেকুৱা চিলভাৰ অক্সিডাইজ ইয়াৰৰিংছ এযোৰ লৈ ল'ব, অলপ ডাঙৰ চাই পিন্ধি ল'ব। আৰু গাত একো আৰু অৰ্নামেণ্টছ নালাগে। এটা ঘড়ী পিন্ধিব পাৰে আৰু এই 10 কালাৰ চপ্পলযোৰ পিন্ধিব পাৰে। খালি 10 কালাৰ হ'লে ভাল। আৰু এযোৰ হিল হয় একচুৱেলি, কলহাপুৰী চেণ্ডেল হয়। অলপ হিল পিন্ধিব, ফ্লেট নিপিন্ধিব, কাৰণ এই যিটো ৰাষ্ট ট্ৰাউজাৰ তাৰ লগত অলপ মানে লুকটো বেলেঞ্চ কৰিবৰ কাৰণে হিলছ পিন্ধিব, কলহাপুৰী হিলছ। আৰু এনেকুৱা ৰাউণ্ড এটা জুট স্লিং বেগ লৈ ল'ব ডাঙৰ, আৰু হৈ গ'ল এইটো লুক কমপ্লিট। এটা মিনিমেলিষ্ট লুক হয়, তাৰ কাৰণে বেছি একো বস্তু মানে ইমান একো কিনিবও নালাগে। এনেকৈ লেছ শ্ৰাগ এটা পিন্ধি ল'ব, যিটোত লেছ থকা, এনেকুৱা মই যিটো পিন্ধিছোঁ হোৱাইট শ্ৰাগ এটা আৰু টেংক টপ এটা পিন্ধি ল'ব, বাছ হৈ গ'ল। আৰু মইতো কৈছিলোঁ গোটেইকেইটা লুকত মই এটা ইণ্ডিয়ান টাচ দিম বুলি। এইটো এটা বহেমিয়ানত মানে ইণ্ডিয়ান টাচ এটা দিছোঁ। আৰু এইটো হৈছে বটম লুকটো, তলৰ পৰা এনেকুৱা দেখায়।
আৰু এইটো লুক হৈছে মডাৰ্ণ আজৰাক ফিউজন। এই কুৰ্তিটো মই এটা শ্বৰ্ট কুৰ্তি পিন্ধি লৈছোঁ আৰু এইটো এটা আজৰাক মেটেৰিয়েল যিটো মানে সেইটোৰ হয়। দেখিছেনে ইয়াত মানে কুৰ্তিটো গোটেই মোৰ ৰাষ্ট ট্ৰাউজাৰটোৰ লগত মানে এইটো মানে কোইনচিডেণ্টলি মেটচ হৈ গ'ল। হাতৰ যিটো পাইপিন বা আৰু এই ডিঙিত যিটো লাইনিং আছে তাতে বাটন লগোৱা আছে এইটো মোৰ মানে পেণ্টটোৰ লগত কালাৰটো মেটচ হৈ গ'ল। আৰু এইটো লুকৰ কাৰণে এযোৰ ব্লেক এনেকুৱা এযোৰ পাম্প লৈ ল'ব যিটো অলপ 2 ইঞ্চমান হিল থকা। আৰু মই যিযোৰ লৈছোঁ তাত অলপ গল্ডেন মানে চিলভাৰ টাইপৰ অলপ চাইনিং অলপ আগত এটা লাইনিং এটাও আছে। মই পিন্ধাৰ নিচিনা নিপিন্ধালেও এযোৰ ব্লেক পাম্প পিন্ধিব পাৰে। আৰু লগতে অক্সিডাইজ মানে এনেকুৱা জুৱেলৰী ডাঙৰ পিন্ধিব পাৰে। হেভি জুৱেলৰী পিন্ধিব। মই ডিঙিত আৰু কাণত হেভি জুৱেলৰী পিন্ধিছোঁ আৰু এটা ঘড়ী পিন্ধিছোঁ আৰু এটা কেনভাছ স্লিং বেগ এটা লৈ ল'ব। অলপ খাদী স্লিং বেগ হ'লে আৰু ভাল। মোৰ ওচৰত এইটো আছিলে মই এইটোৱে লৈ ল'লোঁ। এইটো এটা মিনিমেলিষ্ট লুক হয়। ট্ৰাই কৰি চাব পাৰে বহুত ভাল লাগিছে। এইটো মই ইণ্ডিয়ান টাচ দিছোঁ ৱেষ্টাৰ্ণ ট্ৰাউজাৰটোত। আৰু কুৰ্তিটো বহুত ধুনীয়া লাগিছে। এইটো আজৰাখ কুৰ্তি হয়। আৰু এইটোৱে হৈছে ফাইনেল লুক। আৰু এইটো হৈছে বাটন লুকটো। তলৰ পৰা এনেকুৱা দেখায়। এইযোৰ হৈছে এনেকুৱা এযোৰ ব্লেক পাম্প লৈ ল'ব পাৰে। ব্লেক পইণ্টেড পাম্প। মই যেনেকুৱা লৈছোঁ ঠিক তেনেকুৱা এযোৰেই ল'ব। তেতিয়া পেণ্টটোৰ লগত মানে লুকটো বেলেঞ্চ কৰিছে। বহুত ধুনীয়া লাগিব। আৰু এই লুকটো হৈছে ফেষ্টিভ বান্ধানী লুক। অলপ মানে দেখি পেলাই অজীৱ পাব পাৰে কিন্তু অজীৱ নহয়। এইটো ট্ৰাই কৰি চাব পাৰে। এটা মাষ্টাৰ্ড য়েল্ল' কালাৰৰ মই এটা ফিটিং টপ এটা পিন্ধিছোঁ। অলপ হাফ স্লীভো পিন্ধিব পাৰে। মই ফুল স্লীভ পিন্ধিছোঁ। আৰু লগতে এনেকুৱা এযোৰ মানে মাল্টি লেয়াৰ এনেকে চকাৰ বা নেকলেছ পিন্ধিব পাৰে। মই নেকলেছ পিন্ধিছোঁ। বা চান্দ বালি এনেকুৱা এয়াৰিংছ পিন্ধিব পাৰে। আৰু তাৰ ওপৰতে মই ডেনিম জেকেট এটা পিন্ধি লৈছোঁ। ৱেষ্টাৰ্ণ ট্ৰাউজাৰটোত মই ইণ্ডিয়ান এটা টাচ দিছোঁ। আৰু এইযোৰ এযোৰ ছেট হয় একচুৱেলি মই নেকলেছ আৰু ইয়াৰৰিংছৰ। এনেকুৱা দীঘল বুকুলৈকে থকা নেকলেছ পিন্ধি ল'ব আৰু মই কঁকালত গ'ল্ড চেইন এডাল পিন্ধিছোঁ। বেলি চেইন বুলি কয় সেইডাল পিন্ধি লৈছোঁ। আৰু মই এযোৰ নিউড পাম্প এযোৰ পিন্ধিছোঁ ভৰিত। মই যেনেকৈ দেখাইছোঁ তেনেকুৱাই পিন্ধিব। আৰু মই য়েল্ল' এটা পটলি বেগ লৈ লৈছোঁ।
আৰু এই লুকটো হৈছে চিকেন কাৰী এলিগেন্স বুলিও ক'ব পাৰে, চিকেন কাৰী লুক আৰু চিকেন কাৰী কুৰ্তিটো চবেই পিন্ধেই, এই লুকটো অলপ তেনেকুৱা টাইপৰ। মই এটা হোৱাইট টেংক টপ পিন্ধি লৈছোঁ ফিটেড, আৰু আগৰ যিটো এটা লুকত মই পিন্ধিছিলোঁ সেই লেছ চাৰ্কটো, সেই চাৰ্কটো পিন্ধি লৈছোঁ। বহুত মিনিমেলিষ্ট লুক হয়। আৰু এযোৰ মই জুটিছ পিন্ধিছোঁ, এনেকুৱা হোৱাইট কালাৰৰ, আৰু তাতে অলপ ঝুমকাও লাগি আছে, বহুত ভাল লাগে মানে ঝুমকা লাগি থকাৰ কাৰণে মানে লুকটো আৰু মানে ফুটি উঠিছে। ঝুমকা লাগি আছে আৰু সেই মানে জুটিযোৰৰ যিটো কিনাৰে কিনাৰে যিটো লাইনিং আছে ন, সেইটো মানে মোৰ পেণ্টটোৰ লগত কালাৰটো মিলিছে। আৰু এনেকুৱা ডাঙৰ হোৱাইট নহয় একচুৱেলি, চিলভাৰ ঝুমকা এযোৰ পিন্ধি ল'ব। যিমান ডাঙৰ হয় সিমান ভাল, বা চিলভাৰ অক্সিডাইজ মিৰৰ ৱৰ্ক থকা মানে এনেকুৱা ঝুমকা ডাঙৰ এযোৰ পিন্ধি ল'ব। আৰু এই ঝুমকাযোৰ মই পিন্ধি লৈছোঁ চিলভাৰ কালাৰৰ, মিৰৰ ৱৰ্কো আছে আৰু এনেকুৱা পাৰ্ল লগোৱা আছে, আৰু তলত সেই জুটিছ এযোৰ পিন্ধিছোঁ। আৰু এটা ঘড়ী পিন্ধিছোঁ, ডিঙিত একো পিন্ধিব নালাগে। আৰু এইটোৱে হৈছে ফাইনেল লুক, চিকেন কাৰী লুক। এনেকৈ ট্ৰাই কৰি চাব পাৰে। আৰু লগতে মই এটা এই বেগটো লৈছোঁ, পটলি বেগ, অলপ বিগ কালাৰৰ হয়, আৰু তাতে একচুৱেলি বহুত মিৰৰ ৱৰ্ক আছে। এইটো চাওক, বহুত মিৰৰ ৱৰ্ক আছে, এনেকুৱা মিৰৰ ৱৰ্ক থকাহে ল'ব। চিকেন কাৰী লুকৰ লগত মানে বস্তুটো বেলেঞ্চ কৰিছে, বহুত ধুনীয়া। এইটো তাৰ লগত বহুত মেটচ কৰিছে, মানে সেই লুকটোত যদি এনেকুৱা এটা পটলি বেগ লৈ লয়, তেতিয়া মানে লুকটো বহুত নেক্সট লেভেললৈ গুচি যায়। মোৰ ঝুমকাযোৰৰ লগত আৰু এনেকুৱা বেগটোতো বহুত মিৰৰ ৱৰ্ক আছে ছেম। আৰু এনেকেই এইটো লুক কৰিব পাৰে। এইটো হৈছে ফাইনেল লুক। তলত সেই হোৱাইট জুটিছ পিন্ধিছোঁ, য'ত আৰু ঝুমকা লাগি আছে। আৰু এয়া হৈছে বেক চাইডৰ পৰা। এইটো কেনেকুৱা লাগিলে এই লুকটো মোক জনাব। আৰু এইটো একদম ইজি হয়, মানে ইয়াৰ কাৰণে বেছি অৰ্নামেণ্টছ এইবিলাক দৰকাৰ নাই। ঘৰত যদি আছে, এইবিলাকতো থাকেই, শ্ৰাগ বা এনেকুৱা টপ, টেংক টপ মানুহৰ ৱাৰ্ড্ৰবত থাকেই কালেকশ্যনত, তাৰ পৰা এনেকৈ পিন্ধি ল'ব পাৰে। আৰু সেইটোৱে হৈছে ফাইনেল লুক। আৰু এই লুকটোৰ নাম দিছোঁ মই মডাৰ্ণ শাৰী পেণ্ট ড্ৰেপ। অলপ শাৰীৰ নিচিনাকৈ মই লুকটো ক্ৰিয়েট কৰিছোঁ, বাট শাৰী পিন্ধা নাই, মই ট্ৰাউজাৰটো পিন্ধিছোঁ। আৰু লগতে সেই যিযোৰ নিউড হিলছ পাম্প, সেই পাম্প হিলযোৰ মই পিন্ধি লৈছোঁ। এই হিলযোৰ মানে গোটেইকেইটা যিমানকেইটা লুক মই ক্ৰিয়েট কৰিছোঁ, তাৰ বহুতকেইটা লুকত এইযোৰেই মানে কাম চলি গৈছে। তো এযোৰ চেণ্ডেলৰ পৰাই বহুতকেইটা লুক ক্ৰিয়েট কৰিব পাৰি। আৰু এইটো লুকত মই এনেকুৱা চিকুইন, মানে কি বুলি কয়, অলপ এই ফুল স্লিভ টপটো মই পিন্ধি লৈছোঁ। অলপ মেটেলিক টাইপৰ হয় টপটো। আৰু কাণফুলিযোৰ দেখিছে, এয়াৰিংযোৰ ড্ৰপ এয়াৰিংছ হয়, এনেকুৱা লং, মানে গল্ডেন কালাৰৰ পিন্ধি ল'ব। আৰু এনেকুৱা এটা ক্লাচ লৈ ল'ব, বক্স ক্লাচ হ'লে ভাল, মেটেলিক ব্লক, মানে বক্স টাইপৰ ক্লাচ হ'লে। মোৰ ওচৰত এনেকুৱা ইণ্ডিয়ান টোনৰ এনেকুৱা এটাই আছিলে, মই লৈ ল'লোঁ। আপোনালোকে মেটেলিক ক্লাচ এটাও ল'ব পাৰে, মানে তেনেকুৱা এটা যদি লয় বেছি মেটচ কৰিব। মোৰ ওচৰত এইটোৱে আছিলে, মই বেলেগ নিকিনিলোৱে, কিন্তু এইটোও মেটচ কৰিছে, বাট আপোনালোকে অলপ মেটেলিক এটা ক্লাচ লৈ ল'ব।
আৰু এইটো হৈছে মন'ক্ৰমেটিক ৱাৰ্মথ লুক। এইটোতো আৰু চব আউটফিটতে এইটো লুক ক্ৰিয়েট কৰিব পাৰি, জানে মেখেলা চাদৰ হওক, শাৰী হওক, যিকোনো মানে আউটফিট হওক, মন'ক্ৰম লুক চবতে ক্ৰিয়েট কৰিব পাৰি, ছেম কালাৰ হ'লেই হ'ল। এইটো এটা মই ৰাষ্ট ট্ৰাউজাৰটোৰ লগত এটা ছেম ৰঙৰ এটা চাৰ্ট লৈ লৈছোঁ, আৰু মই এইটো টাক ইন কৰি লোৱা নাই, এনেকৈ থৈ দিছোঁ। বাকী এযোৰ হুপ গল্ডেন ইয়াৰিংছ পিন্ধি লৈছোঁ, আৰু এটা ৱাটচ পিন্ধিছোঁ, আৰু বাকী যিটো নিউড পাম্প আছিলে মোৰ হিল পাম্প, সেইযোৰে মই পিন্ধিছোঁ। বাকী এনেকুৱা এটা ব্ৰাউন স্লিং বেগ বা হেণ্ড বেগ লৈ ল'ব, য'ত মানে অলপ গল্ডেন মানে গল্ডেন মানে হেণ্ডেল থকা এটা ব্ৰাউন বেগ এটা লৈ ল'ব, য'ত মানে ব্ৰাউনটোৱে মানে ৰাষ্ট কালাৰটোৰ লগত মানে বহুত লুকটো বেলেঞ্চ কৰিছে। এনেকুৱা ব্ৰাউন ফক্স লেডাৰ টাইপৰ এটা হেণ্ডবেগ লৈ ল'ব, তেতিয়া লুকটো বহুত ৰিচ লাগে। আৰু এইটো হৈছে ফাইনেল লুক, বহুত চিম্পল লুক হয়। এইটো চবেই মানে এইটো আৰু এনেকৈ ষ্টাইল কৰিব পাৰে। বাকী হিলযোৰ এইযোৰ, এইটো হৈছে ফুল লুক। বহুত চিম্পল হয়, মিনিমেলিষ্ট হয়, আৰু বহুত এডভান্স হয়। আপোনালোকে এনেকৈ পিন্ধিব পাৰে, এনেকৈ ষ্টাইল কৰিব পাৰে। জাষ্ট হুপ ইয়াৰিংছ পিন্ধিলেই হ'ল। আৰু এই লুকটো বহুত ইজি লুক হয়, মানে উইকেণ্ড কেজুৱেল চিক লুক হয়। একদম ৰিলেক্স টাইমৰ ডে টাইম লুক হয়, কমফৰ্টেবল এফৰ্টলেছ মানে আউটফিট আৰু এইটোৰ কাৰণে এটা মই হোৱাইট টেংক টপ, এইটো মই আগতো পিন্ধিছোঁ দেখিছে, সেই টেংক টপটোকে পিন্ধি লৈছোঁ। আৰু ব্লেক ডেনিম জেকেট এটা ইয়াত পিন্ধিব পাৰে, বাট আমাৰ জেগাবিলাক বহুত গৰম হয়, চ' ডেনিম জেকেট নালাগে, সেইটো অপশ্যনেল হয়, পিন্ধিব পাৰে কোনোবাই পিন্ধিলে, পিন্ধিবও পাৰে। আৰু অলপ খাদী যদি হয় কেনভাছ স্লিং বেগ, তেতিয়া ভাল। মোৰ ওচৰত এইটো আছিলে, মই আগৰটো এটা লুকত এইটো লৈছোঁ, এই বেগটো মই লৈ লৈছোঁ। আৰু ডিঙিত খালি এডাল কইন চেইন পিন্ধি ল'ব, এনেকুৱা টাইপৰ মই পিন্ধিছোঁ যিডাল লেয়াৰ্ড হয়, বহুত 3-4টামান লেয়াৰ আছে। আৰু কাণত হুপ ইয়াৰিংছ এনেকুৱা পিন্ধি ল'ব, গ'ল্ড হুপ ইয়াৰিংছ, আৰু এই কইন চেইনডাল ডিঙিত লগালে এইটো এটা ডে টাইম ৰিলেক্স লুক হৈ গ'ল, কমপ্লিট লুক। বহুত মিনিমেলিষ্ট লুক হয়, চবেই এইটো মানে ট্ৰাই কৰি চাব পাৰে। আৰু এটা অলপ কৰ্পৰেট লুক এটা ট্ৰাই কৰিছিলোঁ, তাৰ কাৰণে মই অলপ মানে গল্ডেন স্কুৱেৰ ইয়াৰিংছ এযোৰ পিন্ধি লৈছোঁ, আৰু এটা ৱাটচ পিন্ধি ল'ব, আৰু এটা এনেকুৱা শ্লিম ফিট ব্লেজাৰ এটা পিন্ধি লৈছোঁ, অলপ হোৱাইট আৰু অফ হোৱাইটৰ মাজত। আৰু এনেকৈ ষ্ট্ৰাকচাৰ্ড এটা টট বেগ লৈ ল'ব, হৈ গ'ল ফাইনেল লুক। এইটো এটা কৰ্পৰেট লুক হয়, বহুত চিম্পল হয়, মিনিমেলিষ্ট হয়, সেইটো ট্ৰাই কৰিব পাৰে। আৰু তলত সেই ছেম নিউড পাম্পযোৰ 2 ইঞ্চমান আছে, হিলযোৰ মানে অলপ 2 ইঞ্চমান হয়, তেনেকুৱা পিন্ধি ল'ব কমফৰ্টেবলকৈ। সেইটোৱে হৈছে এটা অফিচ লুক, আৰু সেনেকৈ ট্ৰাই কৰি চাব পাৰে। আৰু গোটেইকেইটা লুকতে চবতে যে বেলেগ বেলেগ মানে বস্তু দৰকাৰ হয় তেনেকুৱা নহয়। বেগৰ পৰা অৰ্নামেণ্টছ বা ফুটৱেৰলৈকে কিছুমানত ছেম বস্তুৱে মানে বেলেগ এটা লুকতো আমি ট্ৰাই কৰিব পাৰোঁ। তাৰ কাৰণে বহুত বেছি বস্তু ষ্টাইল ক্ৰিয়েট কৰিবলৈ বহুত বেছি বস্তুৰ দৰকাৰ নপৰে। আৰু মই যিবিলাক লুক ক্ৰিয়েট কৰোঁ বা মই যিবিলাক ভিডিঅ' বনাওঁ, চবতে গোটেইবিলাক বহুত মিনিমেলিষ্ট হয়, আৰু সকলোৱে ট্ৰাই কৰিব পাৰে। হেল্ল', আৰু ৰাষ্ট হাই ৰাইজ ট্ৰাউজাৰৰ লুককেইটা এইকেইটাই আছিলে। গোটেইকেইটা চাই কেনেকুৱা লাগিলে, কোনটো আপোনালোকৰ পচন্দ হ'ল মোক কমেণ্ট কৰিব কাইণ্ডলি। আৰু যিটো লুক ভাল লাগিছে ট্ৰাই কৰি চাব, ভাল লাগিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
আপোনালোকে মোক ছাপোৰ্ট কৰিলেহে, আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মোৰ চেনেলটো গ্ৰ' হ'ব আৰু মই মটিভেট হ'ম নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা লাগিলে সঁচাই কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব যদি ভাল লাগে। আকৌ নেক্সট উইক আকৌ লগ পাম এনেকুৱা ধৰণৰ ওৱান আউটফিট উইথ ডিফাৰেণ্ট লুক। তেতিয়ালৈকে ভালে থাকিব। টেক কেয়াৰ, বাই।